বিহু উপলক্ষে তৈয়াৰ কৰা খাজুৰৰ একেবাৰে সহজ আৰু টেষ্টি কেকৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। তাৰ বাবে 10-12টা খাজুৰ, 1 কাপ আৰু 3/4 কাপ কুহুমীয়া গাখীৰত 5-10 মিনিট তিয়াই থৈ মিক্সিত এটা মিহি পেষ্টৰ তৈয়াৰ কৰি ল'লোঁ। তাতে 6 চামুচ গুড়, 1/4 কাপ ৰিফাইন অইল বা বাটাৰ লৈ ল'ব। ভালদৰে সকলোখিনি মিক্স কৰি ল'লোঁ। কেকৰ পাত্ৰটোত এচামুচ তেল দি গ্ৰীজ কৰি ল'লোঁ। এখন চেকনিত 1 কাপ আৰু 1/4 কাপ আটা লৈ ল'লোঁ। এচামুচ বেকিং ছ'ডা আৰু আধা চামুচ বেকিং পাউডাৰ লৈ চেকনিৰে আটাখিনি চেকি ল'লোঁ। এতিয়া সকলোখিনি ভালদৰে এখন চামুচৰ সহায়ত মিহলাই ল'লোঁ। ভালকৈ মিহলাই ল'ব, তাত যাতে কোনো গোটা অংশ নাথাকে। এতিয়া কেকৰ পাত্ৰটোত অকণমান আটা ছটিয়াই চাৰিওফালে লগাই ল'লোঁ। পাত্ৰটোত কেকৰ ঘোলখিনি ঢালি দিলোঁ। ঘোলখিনি ঢালা হ'লে পাত্ৰটো অলপ থপথপাই ল'ব আৰু আগতে গৰম কৰি থোৱা 5 মিনিটমান গৰম কৰি থোৱা এখন কেৰাহীত দি ভালদৰে ঢাকি দিব। প্ৰথমতে গেছটো মিডিয়াম ফ্লেমত 5 মিনিট দিব, তাৰপিছত 50 মিনিট সময় চিমত দি কেকটো বেক কৰি থাকিব। এডাল টুথপিক ভৰাই চাব, ভালদৰে ওলাই আহিলে কেকটো আপোনাৰ ৰেডি হৈ যাব। এতিয়া পাত্ৰৰ পৰা কেকটো উলিয়াই কেকটো কাটি পৰিৱেশন কৰিব পাৰিব। একেবাৰে কোমল খাজুৰৰ কেক ৰেডি। ৰেচিপিটোত উল্লেখ কৰা মাপ অনুসৰি যদি খাজুৰৰ কেকটো এনেদৰে বনায়, আপোনাৰ কেক 100% কোমল আৰু টেষ্টি হ'ব। ধন্যবাদ।